হাই হেল্ল' নমস্কাৰ সকলোকে গীতাঞ্জলি এনজয়মেণ্টৰ অন্য এটি ভিডিঅ'লৈকে স্বাগতম জনাইছোঁ। আজি শিৱৰাত্ৰি আৰু মহাশিৱৰাত্ৰিৰ সকলোকে বহুত শুভেচ্ছা আৰু শুভকামনা জনালোঁ, যাতে মহাদেৱে আমাৰ সকলো মনৰ আশা পূৰণ কৰে, নহয় জানো। মই ঘৰলৈকে গৈ আছোঁ আৰু আপোনালোককো দেখুৱাম গৈ থাকি আমাৰ শিলকুটি শিৱ মন্দিৰত কেনেকুৱাকৈ পূজা কৰা হয়। শিৱৰাত্ৰিৰ আকৌ বহুত শুভেচ্ছা আৰু শুভকামনাৰ জয় শ্ৰী। আমি এতিয়া আহি আছোঁ মন্দিৰলৈকে আৰু আমি দুজনীয়ে বাৰু, কাৰণ আমাৰ গাঁৱৰ ছোৱালীবিলাক গৈছে চাগে কোনোবা তো ভাই ভনী দুজনী আছোঁ যদি একেলগে যাম আৰু আহি আছোঁ এতিয়া দুজনী মন্দিৰলৈকে। ইয়াতে হোম পুৰিব আৰু পূজা কৰি আছে ইফালে, আৰু ইয়াতে ভক্তসকল বহিব, তো পুথিও পঢ়ি আছে লগতে। আৰু এইটো আমাৰ এই লুকছত আৰু যাবলৈ ওলাই আছোঁ মন্দিৰৰ পৰা। সেৱা চৰকাৰী আহিলোঁ, এতিয়া হোম পুৰিব আৰু এইজন আমাৰ জেঠা। ৰ'দটো ওলাইছে ধুনীয়াকৈ আৰু এতিয়া যাম। আমাৰ মানুহবিলাক ওলাই আছে বাৰু, সকলো একেলগে গৈ আছোঁ, তো আপোনালোককো দেখুৱাই গৈ থাকিম দেই। তেখেতলৈ ৰাজহুৱাভাৱে এখন আবেদন যুগুত কৰিছে, সেইখন মই সম্পাদক মহোদয়ক আগবঢ়াবলৈ অনুৰোধ জনাইছোঁ। এয়া সাংসদ মহোদয়ক এখন ৰাজহুৱা আবেদন নিৰ্মাণ সমিতিৰ তৰফৰ পৰা আগবঢ়াইছে। মই মহোদয় উপস্থিত হৈছে, তেওঁ কৰ্মী সমাদেৱে আদৰণি জনাইছে। তেখেতক আমাৰ মনোহৰ নীলমূৰীয়াদেৱকো আপোনালোকৰ সৈতে চিনাকি কৰাই দি এখন ফুলাম গামোচাৰে আদৰণি জনাবলৈ অনুৰোধ জনাই ৰেডিমেড আজিকালি মই এটা বগা আনিম বুলি ভাবি আছোঁ। পায়স খাব পাতি গ্লাছ লৈ আছোঁ, পায়স আহি পোৱাই নাই। ইফালে লৈ আহিছে যদি ইফালে গৈছে, কাৰণ মানুহবিলাকত এটা থিয় হৈছে, দুটা থিয় হৈ যিহেতু আমাক ভোগ দি থকা হৈছে, সেয়েহে মন্দিৰৰ পৰা আহিলোঁ, প্ৰসাদ চসাদ খাই আৰু এইটো পিঠাগুড়ি আৰু, কাৰণ
মন্দিৰৰ পৰা এতিয়া আৰু চবখিনি কৰি আহি আছোঁ আৰু দেই ভাত পানী খোৱা নাই কালিৰ দিনটো বৰত আজি ৰাতিটো দিনটো এতিয়া গৈ কিবা কিবি খাব লাগে আহি ঘৰ পাই ড্ৰেছ চেঞ্জ কৰিলোঁ কিন্তু মুখখন ধোৱা নাই কাৰণ মন্দিৰৰ ফুটটো ধুই পেলাবৰ কাৰণে ভাল নালাগে আৰু চাওক মোক হোমৰ ফুট ক'ত দিছে দেউৰীজনে একদম পূৰা দি দিছে আৰু এতিয়া তামাম ভোক লাগছে মাদাৰে ভাত বনাইছে ভাতকেইটা খাই লওঁ ক'ত গ'ল আৰু আকৌ এবাৰ শিৱৰাত্ৰি পূজাৰ বহুত বহুত শুভেচ্ছা থাকিলে আপোনালোকলৈ তো